দীপাৱলী আৰু জুবিনদাৰ ন্যায়। এতিয়া এটা কথা খুব প্ৰাসংগিক হৈ উঠিছে, আমি এইবছৰ দীপাৱলী উদযাপন কৰিম নে নকৰিম, বা বোম ফটকা ফুটাম নে নুফুটাম। মই কৈছোঁ বোম ফটকা নুফুটালেও হ'ব, কাৰণ দীপাৱলী হৈছে এটা পোহৰৰ উৎসৱ আৰু এটা অধৰ্মৰ ওপৰত বিজয় সাব্যস্ত হোৱা এটা উৎসৱ। আৰু সেই উৎসৱটোত কি হৈছিলে, প্ৰভু ৰামচন্দ্ৰ যেতিয়া বনবাসৰ পৰা অযোধ্যালৈ ঘূৰি আহিছিলে, তেতিয়া অযোধ্যাবাসী প্ৰজাই তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ কাৰণে বন্তি প্ৰজ্বলন কৰিছিলে। আৰু সেই তেতিয়াৰ পৰাই আমি দীপাৱলী মানি আহিছোঁ। আৰু আতচবাজি কৰে, সেইটো এটা মানুহৰ ফূৰ্তি। কিন্তু এতিয়া যিহেতু তেনেকুৱা এটা সময় নহয়, আতচবাজি নকৰিলেও হ'ব, কাৰণ ইমান দিনে জুবিনদাই ন্যায় পোৱা নাই। ধৰ্মই এতিয়াও অধৰ্মৰ ওপৰত বিজয় সাব্যস্ত কৰিব পৰা নাই। আৰু আমি যোনদিনাখনেই জুবিনদাৰ ন্যায় পাম, আমি বহুত আতচবাজি ফুটাব পাৰিম, একো কথা নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে ক্ষুদ্ৰ আমাৰ যিসকল আতচবাজি বেপাৰী আছে আমাৰ বৰপেটাৰ, তেখেতসকলৰ কাৰণে চিন্তা কৰি আতচবাজি ফুটাবলৈ কৈছে তেখেতে। কিন্তু মই মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, আমাৰ আপাৰ আছামৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেখেতসকলৰ কথাও আপুনি চিন্তা কৰক। ধন্যবাদ।